নমস্কাৰ, মই ডক্টৰ মৃদুল মালাকাৰ, ডিষ্ট্ৰিক্ট মাইক্ৰ'বায়'লজিষ্ট অৰ্থাৎ জিলা অনুজীৱবিদ। আজি আমি আলোচনা কৰিম শালমইনাৰ সমস্যাৰ বিষয়ে, পিম্পলৰ সমস্যাৰ বিষয়ে। কি ধৰণৰ ঘৰুৱা উপায় অৱলম্বন কৰি আপুনি শালমইনাৰ সমস্যাৰ পৰা সোনকালে উপশম লাভ কৰিব পাৰিব। এগৰাকী ব্যক্তিৰ শালমইনা বিভিন্ন কাৰণত ওলাব পাৰে। আপোনাৰ মৰা কোষসমূহ লগ হৈ অৰ্থাৎ ডেড চেলসমূহ লগ হৈ পিনে একুমুলেট হৈ পিনেও শালমইনা ওলাব পাৰে। বেক্টেৰিয়াৰ ইনফেকশ্যনৰ ফলত শালমইনা ওলাব পাৰে। আপোনাৰ যদি ছালটো বেছি অইলি হয়, স্কিনটো অইলি স্কিন হয়, তেতিয়াও শালমইনা ওলাব পাৰে। আপোনাৰ বংশগত কাৰণত হ'ব পাৰে, হৰম'নেল ইমবেলেঞ্চৰ কাৰণে হ'ব পাৰে। আপোনাৰ যদি মুখত যিবোৰ আপুনি প্ৰডাক্ট লগায়, কেমিকেলযুক্ত প্ৰডাক্টসমূহৰ কাৰণে হ'ব পাৰে। মই সেইকাৰণে প্ৰায়ে কওঁ প্ৰাকৃতিকভাৱে তৈয়াৰী প্ৰডাক্টহে আপোনাৰ মুখত লগাব। অতিমাত্ৰা মেকআপৰ ফলত হ'ব পাৰে, মেকআপ বেছি কৰিলে আপোনাৰ শালমইনা ওলাব পাৰে। প্ৰদূষণ, ধূলি, মাকতি, আপুনি যদি অতিমাত্ৰা চাপত থাকে, টোপনি ঠিকমতে নহয়, তেতিয়া হ'ব পাৰে। বেছি যদি আপুনি অইলি ফুড খায়, তেলীয়া খাদ্যসমূহ খায়, তেতিয়া হ'ব পাৰে। আপোনাৰ যদি ছালটো আপুনি বেছি ঘঁহি থাকে, তেতিয়া হ'ব পাৰে। আৰু যদি ইতিমধ্যে আপোনাৰ শালমইনা ওলাইছে আৰু আপুনি পিটিকি থাকে, তেতিয়াও সেইটো বাঢ়ি যাব পাৰে। গতিকে এতিয়া মই ঘৰুৱা উপায় কেইটামান ক'ম। আপোনাৰ সেই উপায়সমূহ আপুনি কৰিলে নিশ্চয় এই সমস্যাৰ পৰা সোনকালে আপুনি উপশম লাভ কৰিব। মোৰ যিকেইটা মই উপায় ক'ম, আপুনি আপোনাৰ শালমইনাৰ ওপৰত লগাব, য'ত শালমইনা ওলাইছে তাৰ ওপৰত লগাব। আৰু আপুনি মুখখন প্ৰথমে লগোৱাৰ আগতে ভালকৈ ধুই ল'ব। প্ৰথমটো হ'ল আপুনি বিলাহী কাটি আপোনাৰ মুখত ঘঁহিব। আপোনাৰ যদি স্কিনটো অইলি হয়, তেতিয়াহ'লে খুব সোনকালে ইয়াৰ সুফল আপুনি লাভ কৰিব। বিলাহী কাটি লাহে লাহে আপোনাৰ পিম্পলৰ ওপৰত মাছাজ কৰিব। আপোনাৰ দেখিব আপোনাৰ শালমইনাৰ সমস্যা আপোনাৰ এইটোকে নিয়মিত কৰিলে আপোনাৰ শালমইনাৰ সমস্যা নোহোৱা হৈছে। আৰু এটা কৰিব পাৰে, আপুনি শালমইনাৰ ওপৰত আপুনি মৌ লগাব পাৰে। 45 মিনিটমান সময় থৈ দিব মৌ লগাই, তাৰপিছত প্লেইন ৱাটাৰে, নৰ্মেল পানীৰে আপুনি ধুই দিব। আৰু এটা কৰিব পাৰে, গাখীৰত আপুনি প্ৰথমে মুখখন কুহুমীয়া পানী ধুই ল'ব। তাৰপিছত আপোনাৰ গাখীৰত আপোনাৰ মৌ দি পিনে, মৌ আৰু গাখীৰ মিহলি কৰি কটন অকণমানত লৈ পিনে আপোনাৰ শালমইনাৰ ওপৰত লগাব। কমেও 20 মিনিট সময় থৈ দিব। তাৰপিছত আপোনাৰ মুখখন ভালকৈ ধুই দিব। আৰু এটা কৰিব পাৰে, হালধি আৰু পানী। যদি আপোনাৰ স্কিনটো অইলি হয়, তেতিয়া হালধি আৰু পানী মিহলি কৰি পেষ্ট এটা বনাব। আৰু যদি আপোনাৰ স্কিনটো ড্ৰাই হয়, তেতিয়াহ'লে হালধি আৰু পানীৰ সলনি তেতিয়া আপোনাৰ মৌ ব্যৱহাৰ কৰিব। যদি আপোনাৰ স্কিনটো ড্ৰাই হয়, হালধি আৰু মৌ ব্যৱহাৰ কৰি পেষ্ট বনাব। আৰু যদি অইলি হয়, হালধি আৰু পানী ব্যৱহাৰ কৰি পেষ্টটো বনাই আপোনাৰ মুখত লগাব। মুখত লগাই আপুনি শুকুৱালৈ থৈ দিব। শুকাব দিব। শুকোৱাৰ পিছত আপুনি মুখখন ধুই দিব। এইটো যদি নিয়মিত কৰিলেও আপোনাৰ শালমইনাৰ সমস্যা নোহোৱা হ'ব আৰু পিছলৈ শালমইনা আপোনাৰ নোলাব। আৰু এটা কৰিব পাৰে, নেমু। আপুনি ৰাতি শোৱাৰ আগতে নেমু এটা কাটি আপোনাৰ শালমইনাৰ ওপৰত লগাব, লাহে লাহে মাছাজ কৰিব, গোটেই ৰাতি থৈ দিব। আৰু ৰাতিপুৱা আপুনি মুখখন ধুই দিব। দেখিব আপোনাৰ শালমইনাৰ সমস্যা নোহোৱা হৈছে। কণীৰ বগা অংশ আৰু নেমুৰ ৰস মিহলি কৰি ব্ৰাছ এডাল লৈ পিনে আপোনাৰ পিম্পলছৰ ওপৰত লগাব, মুখত লগাই কমেও আধা ঘণ্টামান সময় থৈ দিব। আধা ঘণ্টাৰ পিছত কুমহীয়া পানীৰে আপোনাৰ মুখখন ধুই দিব। নিয়মিত কৰক, আপোনাৰ শালমইনাৰ সমস্যা নোহোৱা হৈছে। তুলসীৰ পাতৰ পেষ্ট বনাই পিনেও আপুনি যদি লগায়, আপোনাৰ শালমইনাৰ সমস্যা নোহোৱা হৈছে। আপোনাৰ কোনো ধৰণৰ ইনফেকশ্যন নহ'ব। ইয়াত আপোনাৰ এণ্টিবেক্টেৰিয়েল প্ৰপাৰ্টিও থাকে। গতিকে আপুনি তুলসীৰ পাতৰ পেষ্ট বনাই আপুনি মুখত নিয়মিত লগালে আপোনাৰ শালমইনাৰ সমস্যা নোহোৱা হ'ব। নহৰু আৰু পানী মিহলি কৰি পেষ্ট এটা বনাব। পানী মিহলি কৰিবই আপুনি। নহৰু আৰু পানী মিহলি কৰি পেষ্ট বনাব। 10 মিনিটমান সময় আপোনাৰ পিম্পলছৰ ওপৰত ৰাখি থ'ব, লগাই পিনে, আৰু তাৰপিছত ধুই দিব। আৰু এটা কৰিব পাৰে, ভাতৰ মাৰ আপুনি নিয়মিত লগোৱা কৰক। আপোনাৰ শালমইনাৰ সমস্যা দেখিব, আপোনাৰ স্কিনটোও বগা হ'ব দেই। গতিকে ভাতৰ মাৰ আপুনি লগাব পাৰে। ভাতৰ মাৰ লগাই 15 মিনিটমান সময় থৈ দিব। থৈ আপোনাৰ মুখখন তাৰপিছত ধুই দিব। দেখিব আপোনাৰ শালমইনাৰ সমস্যা নোহোৱা হৈছে। ইয়াৰে যিকোনো এটা উপায় অৱলম্বন কৰক। আজিলৈ এইখিনিয়ে। পৰৱৰ্তী পৰ্যায়ত আকৌ এটা বেলেগ বিষয় লৈ আপোনাৰ প্ৰস্তুত হ'ম। ধন্যবাদ। নমস্কাৰ।